এনেকুৱা বেয়া সপোন ময়ো দেখোঁ জানানে? সপোন নহয়, মই সঁচাকৈ দেখিছোঁ। সপোন শুই থাকিলেহে দেখে। মই হাৰে আছিলোঁ। হঠাৎ কাৰেণ্ট গৈছে আৰু মই উঠি বহিছিলোঁ। তেতিয়া এইখিনিতে ছোৱালী এজনী বহি আছিলে। চুলি দীঘল আৰু তাই তাৰমানে কথাটো ক'লে আপোনাক? হয়, তাই মোক সকলো কথাই কয়, একোৱে নুলুকাই নহয়। নিজৰ ছোৱালী নহ'লেও কম মৰমত ডাঙৰ দীঘল কৰিছোনে আমি তাইক। জানো, অনুভৱ কৰিছোঁ এইকেইদিনতে। শুনকচোন, তাইক আপোনালোকে অলপ বুজাবচোন। আজিৰ দিনতোনো আৰু কোনোবাই ভূত প্ৰেতক বিশ্বাস কৰেনে? আমাৰ এওঁ দেখোঁ ৰাতি ৰাতি ঘূৰিয়েই ফুৰে। ভূত প্ৰেত থাকিলে এওঁকে দেখোঁ প্ৰথমতে ধৰিব লাগিছিল হে। জানো, সেইটোও জানো। মইতো বুজামেই, আপুনিও বুজাব এইবোৰ মনৰ ধাৰণা বুলি। হ'ব দিয়ক, হ'ব দিয়ক। বেছিকৈ চিগাৰেট খোৱাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক। ধন্যবাদ, আজিৰ পৰা নাখাওঁ। চা, তোক মই ভালে ভালে কৈছোঁ, বৰ্ণাৰীৰ লগত যি কৰিলে, কিন্তু সুকন্যাৰ লগত তেনেকুৱা নকৰিবি, বুজিছনে? মই কিবা কৈ আছোঁ, বুজিছনে?